কৃষ্ণগুৰুৰ এই আশ্ৰমখনলৈকে আহিব লাগিলে আপোনালোকে আহিব লাগিব সৰ্থেবাৰীলৈকে। সৰ্থেবাৰী নসত্ৰত এই আশ্ৰমখন আছে আৰু এই আশ্ৰমখন বহুত ডাঙৰ হয়। আৰু মই বৰ্তমান মেইন গেটখনৰ সন্মুখত আছোঁ। মুখ্য দেৱালয় এইখন হয়, গেটৰ সন্মুখত আছোঁ। এতিয়া মই ভিতৰলৈকে যাম। ভিতৰত কি কি আছে আপোনালোকক এই ভিডিঅ'টো দেখা পাব। তো চাই থাকিব ট্ৰেভেলিং জনচন। আৰু যিসকলে মোৰ এই ভিডিঅ'টো ফেচবুকৰ পেজত চাই আছে, চিৰুজ ব্লগ নামেৰে ফেচবুক পেজটো আছে, ফেচবুক পেজটো আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব। তো গেটখনৰ পৰা ভিতৰত সোমাই আহিলে এনেকুৱা দেখা পাব, সেইফালে এটা পুখুৰী আছে আৰু কৃষ্ণগুৰু আশ্ৰমখনৰ বিষয়ে গোটেইখিনি এই ভিডিঅ'টোত দেখা পাব আপোনালোকে। কৃষ্ণগুৰু এই মহান পুৰুষজনৰ আৱিৰ্ভাৱ 1934 চনৰ জেঠ মাহৰ শুক্ল অষ্টমী তিথিত হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল ৰবিদেৱ আৰু মাকৰ নাম আছিলে মাতা মায়াদেৱী। 16শ শতিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মনোহৰ দেৱে এটা দৈবিক ঘটনাৰ জৰিয়তে স্বৰ্ণপুৰৰ পাৰৰ নক্ষত্ৰ ধামৰ প্ৰতিষ্ঠা কৰি কৃষ্ণক আৰাধনা কৰাৰ মুখ্য স্থান হিচাপে পৰিগণিত হৈছিল। আৰু এই স্বৰ্ণপুৰতে 12 বছৰ তপস্যাৰ অন্তত গুৰুদেৱ জনাই 1974 চনৰ ৰাস পূৰ্ণিমাৰ দিনাখন এই কৃষ্ণগুৰু আশ্ৰম নামে তীৰ্থস্থান হিচাপে পুনঃ নিৰ্মাণ হয়। কিমান ভক্ত চাওক, কিমান ভক্ত আহিছে। মুখ্য গেটখনৰ পৰা ভিতৰত সোমাই আহিলে ৰাইট চাইডে গ্ৰন্থালয়টো দেখা পাব। এইটো আছে গ্ৰন্থালয়। গ্ৰন্থালয়ৰ ভিতৰত যাব দিয়ে নে নাজানো, তথাপিও মই এবাৰ সুধি চাম। যদি ভিতৰত যাব দিয়ে আপোনালোকক দেখুৱাম কি কি কিতাপ ইয়াতে আছে। তো মই এতিয়া ভিতৰলৈকে গৈ আছোঁ। তো এইফালে চাওক, এয়া গ্ৰন্থালয়ৰ ভিতৰত বহুত মানুহ আছে ইয়াতে। এতিয়া সকলোৱে মানে নিজৰ নিজৰ কিতাপ কিনাত ব্যস্ত। আৰু ইয়াতে মানে মই দেখা পাইছোঁ এইবিলাক মানে এনেকৈ মানে শ্ৰীকৃষ্ণৰ লগত ৰিলেটেড বহুত কিতাপ ইয়াত পাব। আৰু দাদা এজনক মানে লগ কৰিছোঁ। দাদাৰ নামটো জিতুমণি হীৰা হয়। আপুনি মৰিগাঁৱৰ পৰা আহিছে। কেতিয়া আহিছে আপুনি? ফাৰ্ষ্টৰ পৰা আছে নে ইয়াতে? সকলোৱে ধৰি লওক আমাৰ প্ৰভুৰ বিষয়ে জানিবৰ কাৰণে বা প্ৰভুৰ লিখা গ্ৰন্থবোৰ পঢ়িবৰ কাৰণে ইয়াতে আহি কিতাপবোৰ লৈ যায়। তাৰ মূল্য দি পেলাই ধুনীয়া লৈ যায় আৰু সকলোৱে পঢ়ে। তাৰ পৰা যিখিনি জ্ঞান পাব লাগে লয়। অসৰণীয় আহি এইখিনি ইয়াৰ পৰা যদি প্ৰভুৰ বিষয়ে জানিব বিচাৰে ইয়াতে আহি কিতাপবোৰ সংগ্ৰহ কৰি লৈ যাব পাৰে। তো ইয়াতে আহিলে আপোনালোকে ইয়াৰ পৰা কিতাপবোৰ সংগ্ৰহ কৰিব পাৰে, প্ৰভু স্বৰচিত কিতাপ সকলোবোৰ। তো আহক ইয়াতে আৰু কিতাপবোৰ সংগ্ৰহ কৰি গুৰুৰ বিষয়ে ভালদৰে জানক। আৰু প্ৰৱেশ কৰাৰ মূল গেট এইখন মূল গেটখন হয় ন, সেই আশ্ৰমত প্ৰৱেশ কৰা মূল গেটখন। তো চাওক গেটখন কিমান ধুনীয়া। এইখন পাহাৰৰ আকৃতিত বনাইছে নেকি? হয় চাওক, দেখা পাইছে। তো আমি এতিয়া কীৰ্তন ঘৰৰ ভিতৰলৈকে গৈ আছোঁ। তো কীৰ্তন ঘৰত মানে কীৰ্তন চলি আছে একমাহ জোৰা। এইটো মানে এমাহ মানে অহৰহ দিনে ৰাতি চলি থাকে ন, 24 ঘণ্টাই মানে এনেকৈ কীৰ্তন চলি থাকে। তো আচল এইটো বাটচৰা হয়। তো ইয়াতে মানে বিভিন্ন জেগাৰ পৰা ভক্তবোৰ আহি মানে ইয়াতে জিৰণি লয় আৰু ভাগৱতৰ সাৰ অংশ মানে ইয়াৰ পৰা শুনে আৰু মানে। আৰু এয়া কীৰ্তন ঘৰৰ ভিতৰৰ চৰা। আপোনালোকৰ ভিতৰৰ ফালে কি কি আছে কীৰ্তন ঘৰত দেখুৱাই আছোঁ। আৰু এই কীৰ্তন ঘৰটোৱে হৈছে অসমৰ সকলোতকৈ ডাঙৰ কীৰ্তন ঘৰ। এইখন হৈছে গুৰুৰ আসনখন আৰু এনেকৈ মানে সকলোৱে ইয়াতে সেৱা জনায়। আৰু এইফালে এইখন হৈছে থাপনাখন। আৰু গ্লাছৰ ভিতৰত এয়া বন্তি ঘৰ দেখা পাইছেনে? এই ঘৰ বন্তি মানে অহৰহ সদায় দিনে ৰাতি এনেকৈ জ্বলি থাকে। আৰু এইফালে এয়া চাওক কীৰ্তন ঘৰটো কিমান ডাঙৰ হয়। আৰু থাপনাখনৰ দুয়োফালে এনেকৈ মানে গীতাবোৰ থৈ দিয়া হৈছে। মানে কৃষ্ণগুৰু শাখাৰ ভাৰতবৰ্ষত প্ৰায় 104টামান শাখা আছে। প্ৰত্যেকটো শাখাৰ পৰা আৰম্ভণিৰ দিনাখন ইয়াতে এখন গীতা আনি ইয়াতে স্থাপনা কৰে। আৰু স্থাপনা কৰাৰ পিছতে মানে গুৰুদেৱে মানে জয়ধ্বনি দিয়াৰ পিছত ইয়াতে অখণ্ডভাৱে নাম কীৰ্তন আৰম্ভ হৈ যায়। এয়া কীৰ্তন ঘৰৰ বাহিৰত বহুত কেইটা মানে বৃহৎ লাইন আৰু মানে প্ৰত্যেক দিনে 1টা বজাত গুৰুদেৱে মানে ভক্তসকলক দৰ্শন কৰে। ইয়াতে মানে গুৰুজনাৰ পদচিহ্ন সজাই থৈ দিয়া আছে। এয়া দেখা পাইছে পদচিহ্ন, গুৰুজনাৰ পদচিহ্ন। আৰু ইয়াক মানে পদচিহ্ন মঠ বুলি কয়। আৰু ইফালে চৰাই মানে সংৰক্ষিত কৰি ৰাখিছে। চৰাই আছে, হৰিণ আছে। তো এইফালে আপোনালোকক দেখুৱাই আছোঁ, চাব। এয়া হৰিণা আৰু এইফালে এয়া মুৰ্গী হয় চাগে, এইটো চাইনিজ মুৰ্গী, নামটো নাজানে কি বুলি কয়। তাৰপিছত এইফালে চাওক, এইটো ময়ূৰ পক্ষী।
মৰা চৰাই। চৰণামৃত মঠ এইভাগ পানী মানে গুৰুজনে স্মৰণ কৰি থৈছে আৰু এইভাগ পানী খালে ভক্তসকলে বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰে। আৰু এয়া চাওক চৰণামৃত গ্ৰহণ কৰাৰ এটা দৃশ্য। এইখিনি স্থানক সুবৰ্ণ সুৰ বুলি কয়। সুবৰ্ণ সুৰৰ এইখিনি জেগা গুৰুধাম বুলি কয় আৰু ইয়াতে মানে গুৰুজনাই বহি বিভিন্ন ভক্তসকলৰ লগত আধ্যাত্মিকৰ বিষয়ে আলোচনা কৰে। গুৰুজনে কীৰ্তন ঘৰত ভাগৱত স্থাপন কৰাৰ লগে লগে যেনেদৰে কীৰ্তন ঘৰত এমহীয়া অখণ্ড এক নাম দিনে ৰাতি আৰম্ভ হয়, তেনেদৰে ইয়াতো সুবৰ্ণপুৰতো সেইটো সময়তে মানে সমান্তৰালভাৱে দিনে ৰাতি ভাগৱত পাঠ চলি থাকে। আৰু ভাগৱত পাঠ চলি থকাৰ সময়ত বিভিন্নজন ভক্ত ইয়াত আহি ভাগৱত পাঠ শুনি থকা দেখা পোৱা যায়। আৰু লগতে মানে ইয়াতে 24খন আসন আছে, 24খন আসনত 24জন ভক্তই এনেকৈ এমাহ মানে কণ্টিনিউ দিনে ৰাতি ভাগৱত পাঠ শুনি থাকে। যাব যে মানুহ ভৰ্তি আছে মঠ বুলি কয়। ইয়াৰ ভিতৰত সোমাই গ'লে ভিতৰত আমাৰ ভাগৱত চলি আছে। আপুনি আমি গুৱাহাটীৰ পৰা আহিছোঁ। পাঁচদিনা আহিছে? পাঁচদিনা মানে আহিছিলোঁ মাজতে আৰু গৈছোঁ এনেকৈ অহা যোৱা কৰিছোঁ। আৰু এয়া হৈছে ভজনালয়। ইয়াতে মানে 3000তকৈও বেছি ভক্ত একেলগে বহি ভজন কৰিব পাৰে, মানে আহাৰ গ্ৰহণ কৰে। ইয়াতে মানে আহাৰৰ ব্যৱস্থা দিনে ৰাতি চলি আছে আৰু এতিয়া। এনেকৈ যুৱ সমাজৰ স্বেচ্ছাসেৱকসকল আহে। আপুনি ক'ৰ পৰা আহিছে? মোৰ শংকৰনাৰায়ণ চক্ৰ বৰভাগ। কি ক'লে? শংকৰনাৰায়ণ চক্ৰ বৰভাগ, নলবাৰী। নলবাৰীৰ পৰা আহিছে। তেনেকৈ আমাৰ যুৱ সমাজৰ সদস্যসকল আহে। আহি গুৰুজনাই যেনেকৈ নিৰ্দেশ দিয়ে তেনেকৈ নিজৰ নিজৰ দায়িত্বখন পালন কৰি আছে আৰু দেখা পাইছে ভিতৰত। এইটো মানে চিকিৎসা শিবিৰ হয়, মানে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে কিবা যদি বেমাৰ আজাৰ হয় হ'লে মানে ইয়াতে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। তো সময়ে সময়ে মানে ইয়াত ডক্টৰো আহে। এতিয়া চাওক বহুত ভক্ত মানে ইয়ালৈকে আহিছে, তেওঁলোকৰ নিজৰ মানে কিবা মেডিচিন নিবৰ কাৰণে। আৰু এই শিবিৰটো দেখা পাইছেনে? এইটো শিবিৰত মানে নাই বোলো 50,000ৰ বেছি ভক্ত থাকিব পাৰে। ইয়াতে মানে এনেকৈ বিভিন্ন চক্ৰৰ পৰা, বিভিন্ন শাখাৰ পৰা অহা, ভাৰতবৰ্ষৰ বিভিন্ন শাখাৰ পৰা অহা বহুত ভক্ত ইয়াতে মানে ৰেষ্ট লয়। আৰু তো ইয়াতে চাওক কিমান ডাঙৰ হয় এই শিবিৰটো। ইয়াতে নাই বোলো 50,000ৰ এতিয়া বেছি মানুহ আছে আৰু এতিয়া। আৰু লগতে মানে ইয়াতে এখন মঞ্চ আছে। ইয়াতে মঞ্চখনত মানে আবেলিৰ সময়ত গধূলি মানে বিভিন্ন কালচাৰেল প্ৰগ্ৰেম হৈ থাকে আৰু চলি থাকে। তো এয়া চাওক কিমান মানুহ, কিমান ভক্ত ইয়াতে আছে। তো এতিয়া শেষত মই কিবা এটা খাম আৰু ভোক লাগিছে। ইয়াতে মানে কিছুমান ৰেষ্টুৰেণ্টো আছে। ৰেষ্টুৰেণ্টত কি পায় ভিতৰলৈকে যাওঁ। মানে ইয়াতে চাহ তাহ মিঠাই চিঠাই পানী চানী কিবা খাব মন গ'লে খাব পাৰে আৰু ইয়াতে। দেখা পালে এয়া আছিলে কৃষ্ণগুৰি সেৱাশ্ৰম। যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। কিছুমান কথা নাজানি কেনেও ক'ব পাৰোঁ, তো সেইবোৰ আপোনালোকে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই যিসকলে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।